বেলেগ বেলেগ ঠাইত মানে আজিকালি খেতিৰ ওপৰত বহুত গুৰুত্ব দিছে। খেতি হওক মানে পশুপালন হওক বা মাছ হওক বা নানা ধৰণৰ মানে চেল্ফ এটা মানে ডিপেণ্ডেণ্ট মানে কিবা কাম কৰিছে। গতিকে আমি এইফালৰ পৰা আমিও মানে খেতি কৰা কাম কৰাটো আমি এটা আলোচনা কৰা হৈছে। আমাৰ কাৰ্বি আংলং এছ পি আমাৰ শইকীয়া ছাৰো মানে বহুত মানে আমাক সহায় কৰি আছে। আপোনালোকৰ মূল দাবীটোৱে আছিলে 244 লৈ আপোনালোকে সহস্ৰ বাহিনী কৰিছিলে। গতিকে বৰ্তমান সময়ত 244 কিমান হেৰি আছে? চাওক 244 আমি ভাবিছোঁ এটা জেনেৰেশ্যন ষ্ট্ৰাগল এইটো। আমি দেখিছোঁ এছিজিএমতো বহুত কষ্ট কৰিছে, বহুত চেষ্টা কৰিছে, আমিও বহুত কষ্ট কৰিছোঁ পৰা নাই। গতিকে ভৱিষ্যত আৰু কিবা এটা পলিটিকেল এটা ডেভেলপমেণ্ট হৈ যাব পাৰে বুলি আশা পাইছোঁ। কাৰণ এইটো এইটো এটা লাষ্ট অপশ্যন। এটা অসমৰ ভিতৰতে মানে ষ্টেট উইথিন দ্য ষ্টেট এইটো পলিচিটো অল ইণ্ডিয়াত বহুত কম আছে। কিন্তু কাৰ্বি ঠাইটোৰ কাৰণে যে ষ্টেট উইথিন দ্য ষ্টেট যে কিবা সংবিধানত থাকিব এইটো আমাৰ কাৰণে ভাল লাগে মানে আশা কৰিছে ভৱিষ্যত। গতিকে আমি ভাবিছোঁ যে অট'নমাছ ষ্টেট এইটো পালেতো আৰু বহুত ভাল। এটা মানে আমাৰ দীৰ্ঘদিনীয়া দাবী হয়। কিন্তু আমি ভাবিছোঁ যে আমাৰ সময় নাপালেও আমি মানে পলিটিকেলি লিডাৰসকলে মানে আমাক এইটো সহায় কৰিব এইটো অট'নমাছে পাবৰ কাৰণেতো মানে ইজিটো নহয় সেইটো আমি জানো। কাৰণ আমাৰ পৰা ইমান ডাঙৰ লিডাৰবিলাকো মানে আশা কৰিছে সিহঁতেও পৰা নাই। আমিও সৰু সৰু লিডাৰটো নহয়, তথাপিও আমি চেষ্টা কৰোঁ আমিও পৰা নাই। সকলো মানে জাতি মিলি পেলাই ছাকচেছ হ'ব। অকল কাৰ্বিহে পাৰিব এইটো কথা নহয়। ইয়াত আমাৰ নিচাই বাসিন্দা আছে কাৰ্বি আংলং, তেওঁলোকেহে মানে তেওঁলোককো আমাৰ লগত জড়িত হৈ পেলাই সেইটো মানে সকলো বৰ্ণ সকলো জাতি সকলো ধৰ্ম সকলোৱে মানে মিলিত হ'লেহে অট'নমাছটো পাব বুলি আমি আশা কৰোঁ। 6 উগ্ৰপন্থী সংগঠনে শান্তি চুক্তি কৰাৰ পিছতো নতুনকৈ আৰু এটা উগ্ৰপন্থী সংগঠন জন্ম হৈছে। এইকেইদিনতে যোনজন ধৰিছে এই সন্দৰ্ভত কি চাওক মানে নতুন সংগঠনটো আমি মানে এতিয়ালৈকে স্বীকৃতি আমি দিব পৰা নাই। কাৰণ সিহঁতে ফেচবুকতহে মানে আপলোড কৰিছে কি হৈছে কি হোৱা নাই। কিন্তু আমাৰ প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে ভাল পদক্ষেপ লৈ পেলাই কিছুমানক লৈ দিছে। আৰু আমি আমাৰ সংগঠন মানে আমাৰ নজৰত থকা যিটো মই বেয়া আমিও লৈ নিছোঁ। মই 4টা লৈ নিছোঁ। তেনেকুৱা ধৰণৰ মানে সকলোৱে মানে মিলিজুলি পেলাই মানে এইটো আমি শান্তি প্ৰচেষ্টা কাৰণে কাম কৰি গৈ আছোঁ। আৰু আমি ভাবিছোঁ যে এই সংগঠন এইটো আৰু নহ'ব নেকি বুলি আমি ভাবোঁ। কাৰণ ইয়াৰ মানে তেওঁলোকে চবেই জানে যে আজিকালি আৰু বন্ধু ধৰা মানুহ কোনে ছাপোৰ্ট কৰে। ছাপোৰ্ট কৰা মানুহে নাই। কিন্তু ছাপোৰ্ট কৰা মানুহ নাথাকিলে কেনেকৈ সংগঠন চলাব সেইটোৱে কথাটো। যিকোনো সংগঠনৰ পাব্লিক ছাপোৰ্ট ধন্যবাদ। Yang ini bang Karbi Anglong ke combination bang agreement dulu kemudian kasorsar tu pik lata kolam. Dan kalau tu kasorsar tah ini jual jumiu. Kita me kasorsar me katumta latumta tensit for all me mana ni pucuk cimati. Latumta hak bonam tegi. Apa ini tu macam tok nang ko kopi pot mah lagi hala jitu ni tu manang tu dundek dunda cini. Jadi tu dari hanghik tensit pen pidai ke. Kita me isi sistem pen. Je alar bangke itu Karbi Anglong dobong Thomas Council ke reservation kali ST pak. Dan nitum bang kecil bang leplo je nitum kan loh 35 sih bang kayak nitum Karbi Anglong itu 90%. Dah kalau mungkin ke bang kayak itu kalau mati, non tapi bang kayak nang bat ulu, pun semua kau senang bat. Lagi ini tuh mana lah ya lah, kecujor pun bang nang itu bang lagi cokci apa tuh kecujor. Tapi kecujor ya arah itu Karbi Anglong kecujor itu dikar tapi. Aku kita belum tahu. Hala tunggu nang kecujor dek, pun nang kecujor dikar ya. Ya hala tunggu Karbi Anglong sama. Je kapre tu eksploit nang pu la song ket o song ro tu bang ke sip kecujor dek. Inte alang itu kopi lo eklam. Itu mana ke sorsar bang ini lah. Oke, sorsar lo. Kita me hala tu sana gimana? Kami hang keng tong kopi lo. Ni puji hai. Hala mon ke hang tu di ni tu mana sorsar tu. Ini yang ni Karbi kan lo. Ni tu kan parti parti nanti aku itu bisa cocok sih henten pedang tu mana lah kalam lah kita ni lagi ya itu malah paham direct inggo ya cuma tanam tu lah coba bang kamplenan pulang deh kalau close wise kan pulang lagi tu je di itu mesti teglong mang pulau lah di dalong lo parke nono sono lah kopene pada soini school kan ho kopene solar kan ho pen kala peke samuka ya peke muka nang lilo nampak kala dia kuliah tak ada coba prelong di momlo sonak haji non kebang hilang hari ni bangke itu prek skim hai bukan lek. Nama itu lang hai dalam private sector bang.